নমস্কাৰ মই আজি বনাম ডিমৰ তৰকাৰী মই লৈছো ডিম 6টা মই ফালি লৈছো এয়া লৈছো জুখমতে নিমখ জিৰা গুৰি ধনিয়া গুৰি গৰম মছলা হালধি জলকীয়া গুৰি আৰু গোটা জিৰা এয়া লৈছো মই ডাঙৰ সাইজৰ এটা আলু ৰুকনি ৰুকি লৈছো দুটা তেজপাত লৈছো আদা নহৰু অকমান পেষ্ট বনাই লৈছো এয়া লৈছো মান ধনিয়া দুটা কেঁচা জলকীয়া এটা বিলাহী সৰুকৈ কাটি লৈছো আৰু ডাঙৰ সাইজৰ এটা পিয়াজ মই সৰুকৈ কাটি লৈছো এতিয়া মই ডিমখিনি ভাজি লম মোৰ এতিয়া ডিম ফ্ৰাই হৈ গ'ল তেল দি দিছো এতিয়া মই আলুখিনি ৰঙাকৈ ফ্ৰাই কৰিম মই আলুখিনি ৰঙচুৱা হ'লৈকে ভাজিম মোৰ আলুখিনি ৰঙচুৱা হৈ গৈছে মই এতিয়া আলুখিনি নমাই ৰাখিছো এতিয়া দিম অকমান তেল তেল গৰম হোৱাৰ লগে লগে মই দিছো গোটা জিৰা তেজপাত কাটি থোৱা পিয়াজখিনি মই ৰঙচুৱাকৈ ভাজি লম এতিয়া পিয়াজখিনি মই ৰঙচুৱা হ'লৈকে ভাজিম হৈছে মই এতিয়া দিম নহৰু আদা পেষ্ট আৰু কাটি থোৱা বিলাহী আৰু দুটা জলকীয়া এইখিনি মই ভালদৰে লৰাই মই দিম হালধি নিমখ জিৰা গুৰি ধনিয়া গুৰি আৰু ৰেড চিলি এইখিনি ভালদৰে ৰঙচুৱা হ'লৈকে মই ভাজি থাকিম মোৰ পিয়াজখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে মই এতিয়া ইয়াত দিম ভাজি থোৱা আলুখিনি ভালদৰে লৰাই 1 মিনিট ভাজি থাকিম এক মিনিট হৈ গ'ল মছলাখিনিও ভালদৰে ভাজ খালে মই এতিয়া জোখ অনুযায়ী আপোনালোকৰ যিমান ভাল লাগে জোল সিমান দি দিব মই আন্তাজমতে আমাৰ জোখ অনুযায়ী মই পানী দি দিছোঁ এতিয়া উতল আহিবৰ পাছত মই ডিমখিনি দি দিম 1 মিনিট হৈ গ'ল মই এতিয়া দিম ডিম টুকুৰা মই ডিম কেইটকা ভালদৰে দি দিছোঁ এক মিনিট মই এনেকৈ ৰাখি দিম মোৰ 1 মিনিট হৈ গ'ল মই এতিয়া দিছো গৰম মছলা আৰু দিম কাটি থোৱা মান ধনিয়া মোৰ ডমৰ চৰচৰি ৰেডি যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নমস্কাৰ